সম্ভাৱনা আছে পৰ্যটনক লৈ আপোনালোকৰ পৰিকল্পনা আৰু আগন্তুক সময়ত কেনেকুৱা মানাস নেশ্যনেল পাৰ্ক 5টা গেট আছে বাছবাৰী গেটখন আমি সিদিনা 4 তাৰিখত খুলিলোঁ আৰু পানবাৰীত এই বছৰৰ পৰা আমি টুৰিষ্ট পঠিয়াম আৰু সেইটো টাৰ্গেট লৈ পেলাই এই বছৰটো আমি এই গেটখন আজি খুলিলোঁ ইয়াত এলিফেণ্ট চাফাৰী আৰু জীপ চাফাৰীৰ আমি ব্যৱস্থা কৰিম তো টুৰিজম ডেভেলপমেণ্টৰ কাৰণে আমি যথেষ্ট কাম কৰি আছোঁ আৰু গ্ৰেজুৱেলি দৈনন্দিন মানুহসকলে আমাৰ হস্পিটেলিটিৰ সম্পৰ্কে আৰু বাহিৰৰ টুৰিষ্টসকলক কেনেকৈ ভালকৈ যত্ন ল'ব লাগে ইয়াৰ জ্ঞান অৰিয়েণ্টেশ্যন আমি সদায় দি আছোঁ লোকেল ইউথসকলে এতিয়া আগুৱাই আহিছে হোমষ্টে ফেচিলিটি প্ৰভাইড কৰি পেলাই তেখেতসকলে টুৰিষ্টক হোষ্ট কৰাৰ ব্যৱস্থা লৈছে ডিপাৰ্টমেণ্টৰ পৰা যিমান পাৰে ঠায়ে ঠায়ে গেষ্ট হাউচ আৰু ৰিজৰ্ট লোকেল ইউথসকলক ৰিজৰ্ট কৰিবৰ কাৰণে আমি সহায় সহযোগিতা কৰি আছোঁ